2009 চনত মুক্তি লাভ কৰা অমিতাভ বচ্চন আৰু অভিষেক বচ্চন অভিনীত পা নামৰ ছবিখনৰ কথা হয়তো সকলোৰে মনত আছে। ছবিখনত অমিতাভ বচ্চনে এটি শিশুৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল, যিটো শিশু প্ৰজেৰিয়া নামৰ এটা ৰোগত আক্ৰান্ত আছিলে। ৰিয়েল লাইফৰ বিপৰীতে এই ছবিত অমিতাভ বচ্চনে অভিষেক বচ্চনৰ পুতেকৰ চৰিত্ৰ ৰূপায়ণ কৰিছিলে। আজি আমি জানিম প্ৰজেৰিয়া ৰোগৰ বিষয়ে। ভিডিঅ'টো চোৱাৰ আগতেই আমাৰ এক্সটিউব আছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' আহিলে নটিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। প্ৰজেৰিয়া হ'ল এটা জেনেটিক ডিছঅৰ্ডাৰ। ইয়াক হাটিনছন-গিলফৰ্ড চিণ্ড্ৰম বুলিও জনা যায়। প্ৰজেৰিয়া শব্দটো গ্ৰীক শব্দৰ পৰা আহিছে। প্ৰ মানে হ'ল বিফৰ বা প্ৰিমেচিয়ৰ আৰু জেৰিয়া মানে হ'ল অল্ড এজ বা বৃদ্ধ, অৰ্থাৎ বয়সৰ আগতেই বুঢ়া হোৱা। জানি আচৰিত হ'ব, এই ৰোগত আক্ৰান্ত হোৱা মানুহ শিশু অৱস্থাতে বুঢ়া হ'বলৈ ধৰে। প্ৰজেৰিয়া হ'লে সাধাৰণ অৱস্থাতকৈ 10 গুণ ক্ষীপ্ৰতাৰে মানুহ বৃদ্ধ হ'বলৈ ধৰে, অৰ্থাৎ 6 বছৰ বয়সতে প্ৰায় 60 বছৰ মানুহ হোৱা নিচিনা লাগে। প্ৰজেৰিয়া হ'ল এটা এক্সট্ৰিমলি ৰেয়াৰ ডিজিজ। 4 পৰা 8 মিলিয়নৰ ভিতৰত এটা শিশুহে এই ৰোগত আক্ৰান্ত হয়। এই ৰোগত আক্ৰান্ত হ'লে শিশু প্ৰায় 13-14 বছৰমান বয়সলৈকেহে জীয়াই থাকে, কাৰণ প্ৰজেৰিয়া ৰোগৰ বহুতো কমপ্লিকেশ্যন আছে। বিশ্বৰ প্ৰায় 46খন দেশত প্ৰজেৰিয়াত আক্ৰান্ত 150ৰ পৰা 200ৰ ভিতৰত শিশু আছে। এতিয়া আহোঁ প্ৰজেৰিয়াৰ লক্ষণসমূহৰ বিষয়ে। প্ৰজেৰিয়া সাধাৰণতে জন্মৰ অৱস্থাতে ধৰা নপৰে। 10ৰ পৰা 24 মাহৰ ভিতৰত লক্ষণসমূহ প্ৰকট হয় আৰু বৃদ্ধ হ'বলৈ আৰম্ভ কৰে। প্ৰজেৰিয়া হ'লে দেহৰ গ্ৰোথ নহয়, অৰ্থাৎ একেবাৰে চুটি চাপৰ হয়। দেহৰ মাচুলবিলাক গ্ৰোথ নহয়। দেহৰ চুলি আৰু নোমবিলাক সৰি যায়, আনকি চকুৰ পতালৈকে নোমবিলাক সৰি যোৱা দেখা যায়। বয়সীয়াল মানুহৰ নিচিনাকৈ ছালবিলাক সুতুৰা পৰে, ভেইনবিলাক ডাঙৰ আৰু স্পষ্ট হয়, জইণ্টবিলাক ঠৰঙা হয়, মূৰৰ আকাৰ দেহৰ তুলনাত যথেষ্ট ডাঙৰ হয়। এই লক্ষণসমূহৰ উপৰিও দেহত অন্যান্য কিছুমান বিসংগতি হয়, যেনে কিডনী ফেইলাৰ, হাৰ্টৰ প্ৰব্লেম, এথেৰস্ক্লেৰ'চিছ, ষ্ট্ৰক আদি। অৱশ্যে প্ৰজেৰিয়াৰ কাৰণে চাইল্ডৰ ইণ্টেলিজেন্স আৰু ব্ৰেইন ডেভেলপমেণ্টৰ ওপৰত কোনো প্ৰভাৱ নপৰে। প্ৰজেৰিয়াত ভোগা শিশুৱে আন শিশুৰ দৰেই চলা-ফুৰা বা খেল-ধেমালি কৰিব পাৰে। প্ৰজেৰিয়া ৰোগ কিয় হয়? প্ৰজেৰিয়া হ'ল জেনেটিক লেভেলত হোৱা এটা ডিছঅৰ্ডাৰ। মানুহৰ LMNA নামৰ জিনডালৰ মিউটেশ্যনৰ কাৰণে প্ৰজেৰিয়া হয়। পৃথিৱীৰ যিকোনো ঠাইৰ আৰু যিকোনো বেকগ্ৰাউণ্ডৰ চাইল্ডৰে এই ৰোগ হ'ব পাৰে। প্ৰজেৰিয়া জেনেটিক লেভেলত হোৱা বিসংগতি হ'লেও ই বংশগত ৰোগ নহয়। জেনেটিক লেভেলত হোৱা বিসংগতিৰ কাৰণে প্ৰজেৰিয়াই এতিয়ালৈকে নিৰ্মূল কৰাৰ ব্যৱস্থা ওলোৱা নাই আৰু কোনো ফলপ্ৰসূ ট্ৰিটমেণ্ট এতিয়ালৈকে উদ্ভাৱন কৰিব পৰা নাই। অৱশ্যে শাৰীৰিক কিছুমান প্ৰব্লেম যেনে কিডনী ফেইলাৰ, হাৰ্ট এটেক, এথেৰস্ক্লেৰ'চিছ আদি কমাবলৈ কিছুমান মেডিচিন ব্যৱহাৰ কৰা হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।